আজি আমি যাম ডাঙৰবাহঁতৰ ঘৰলৈ। তাই গম নাপায় যে আমি যাম বুলি। এণ্ড হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আনাডাৰ মিনি ভ্লগ। ৰাস্তাটো চাওকচোন, ইমান ধুনীয়া লাগিছে ন, মাজে মাজে ফুল ফুলি আছে। এনেও মহানগৰীৰ ৰাস্তাবোৰতকৈ গাঁৱৰ ৰাস্তাবোৰেই ভাল নহয় জানো। আৰু আমাৰ পোৱালীকেইটাৰ কাৰণে কিবা কিবি কেইটামান কিনিও ল'লোঁ। এইফালে ফাইনেলি আহি পাই গ'লোহি সিহঁতৰ ঘৰ। আৰু এতিয়া ভিতৰলৈ গৈ চাওঁগৈ সিহঁতেনো কি কৰি আছে, যিহেতু আমি অহাৰ কথা গম নাপায়। এইফালে চাওকচোন, মাকে জীয়েকে কি কৰি আছে। বহুত দিনৰ মূৰত লগ পাইছোঁ বুলি ইহঁতৰ আনন্দ দেখিছেনে বাৰু? কিমান ফূৰ্তি কৰিছে, কিমান হাঁহিছে, কিমান খেলিছে, বাপৰে। আৰু এইফালে গোটেইখনে বহি চাহো খাই ল'লোঁ। যিহেতু বহুত দিনৰ মূৰত আহিছোঁ, ভাত নোখোৱাকৈনো ক'ত পঠিয়াব। বায়ে ভিনদেউৱে পূৰা ভাত বনালে আৰু ভাতত বহুত কিবা কিবি বনাইছিলে, কিন্তু ভিডিঅ' কৰাই নহ'ল। খাই লৈ আহোঁতে আন্ধাৰেই হ'ল। এতিয়া আহি আছোঁ আমি ঘৰলৈ। এইফালে চাওকচোন, মোক গিফ্টো দি পঠিয়াইছে ইহঁতে।